নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল। সকলোৱে বাৰু দুপৰীয়া ভাত পানী খোৱা হ'লনে? মই এয়া বনাবলৈ লাগিছোঁ আৰু পথাৰলৈ গৈছিলোঁ। পথাৰৰ পৰা আহি গা পা ধুই আহি এয়া দুপৰীয়া ভাতকেইটা বনাইছোঁ। আৰু আজি দুপৰীয়াৰ ভাত সাজত বনাইছোঁ ব্ৰইলাৰ মাংস, আলু, বিলাহী এনেকৈ। আৰু পথাৰৰ পৰা অহাৰ পাছত আৰু বৰ বিশেষ বনাই থাকিবলৈ মন নাযায়, সেই হেতুকে আজি দুপৰীয়াৰ ভাতকেইটা এনেকৈ খাব লাগিব। আৰু আপোনালোকৰ বাৰু মাটি ৰোৱা হৈছেনে? আমাৰ কালিৰ পৰা ৰুবলৈ দিছোঁ আৰু আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় সকলোৱে লাইক কৰিব আৰু কমেণ্ট কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ তেনেহ'লে ভিডিঅ'টো ইমানেই। আকৌ এটা ভিডিঅ'ৰ সৈতে লগ পাম। সকলোকে আজিলৈ বাই। নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল।